guys, channel স্বাগতম জনাইছো। So guys, আজি হল নতুন দিন আৰু আজি নতুন দিনৰ কি স্পেশাল দিন আপোনালোকক দেখাই আছে। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিবা। হেল্ল, এইটো হল জুচি, মোৰ বেষ্টিৰ পায়ৰ ছোৱালী। So guys, আজি হল মোৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে। এইকাৰণে মই মানে বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টি খাব আহিলো। সৰু সুৰাকে পাৰ্টি দিছে। अभी मजा आएगा ना। আপোনালোকক দেখাই আছো কি কি আজি বনালো। মানে মোৰ বেষ্ট ফ্ৰেণ্ডে আজি স্পেশাল কিবা এটা বনাম বুলি কৈছে। সো আপোনালোকক ভিডিওটো দেখাই আছো, আপোনালোকে ভিডিওটো চাই থাকিব। সো গাইজ, এতিয়া হ'ল মানে মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰত মানে একদম ফ্লাৱাৰ সৰু সুৰা গাৰ্ডেন আছে, বহুত ধুনীয়া আছে। সেইকাৰণে আজি অকণমান দেখাই দিম আৰু আপোনালোকক। এয়া ইয়াতো ফুল আছে, সেইফালেও ফুল আছে। আপোনালোকক ক্লজাৰ লুক দেখাই আছোঁ। আপোনালোকে দেখিলে মোৰ পিছফালে মানে ফুল একদম আছে। বেষ্ট ফ্ৰেণ্ডৰ মায়ে বহুত ফুল মানে বহুত ফুল ভাল পায় আৰু মোকো বহুত ভাল লাগে ফুল। কিন্তু ময়ো কিছুমান লৈ যাম আৰু আজি অকণমান ফুল যোনটো মানে আমাৰ ঘৰত নাই এইটো লৈ যাম আৰু আপোনালোকক দেখাই আছোঁ ব্লগটো। 3 days later. पुस्का का सामग्री आ गया, अभी बनाना है और पार्टी को एंजॉय करना है। या मोर बेस्ट फ्रेंड एकदम मोबाइल बिजी আছে। মানে উইশটো ৰিপ্লাই কৰি দিছে, বাৰ্থডে উইশ তাৰপিছত উইশ কৰিছে মানুহে। এইটো এটা ৰিপ্লাই দি আছে আৰু আমাকে কোনো উইশ নকৰে বাৰ্থডে। লাইক ছাবস্ক্ৰাইব কৰি দিবা মোৰ বাৰ চেনেলটো। চ' গাইজ, এতিয়া মোৰ বেষ্ট ফ্ৰেণ্ডটো ক'ত গ'ল নাজানো, হেৰালে মানে কিবা কিবি কৰিব গৈছে কাম এটা। আৰু ইয়াত মানে গৰমতে কিবা কৰিছে, আলুটো মানে কি ক'ম আৰু সিজাই আছে, মানে বইল কৰি আছে। কাৰণ পুষ্কাৰ দি আলু চাটনি কেনে খাব, টেষ্টি। रहा नहीं जाता तड़पी। মোৰ বেষ্ট ফ্ৰেণ্ডে আলু বইল মানে কি সিজাই আছে, মানে বইল কৰি আছে। সেইকাৰণে আম গছটো কাটিলে, সেইকাৰণে মই লোকৰ পৰা আম এটা লৈ গৈছোঁ। আৰু কালি আপোনালোকক মই আমৰ মানে ব্লগ দেখাই আছোঁ। কালি নতুন ব্লগ আহি আছে, মই আজি ৰাতিয়ে এডিট কৰি পিনি আপলোড কৰি দিম। কালি ৰাতিপুৱা 11টা বজা বা 1টা বজাত আপলোড কৰি দিম আৰু ভিডিঅ'টো এডিটিঙত বহুত টাইম লাগেতো। সেইকাৰণে কালি নতুন আমৰ মানে ব্লগ আহি আছে। আমৰ মানে কি ক'ম আৰু বিষয়ে নেকি, আমাৰ ব্লগ আহি আছে, আপোনালোকে চাই থাকিব। যদি আপোনালোকে মোৰ চেনেলটো নতুন হয়, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো মানে গ্ৰ'থ হ'বলৈ হেল্প কৰি দিবা। আৰু আপোনালোকক বহুত ৰিকুৱেষ্ট কৰিছোঁ মই। চ' গাইজ, মই এতিয়া অকণমান মোৰ বেষ্ট ফ্ৰেণ্ডটো সহায় কৰি দিছোঁ আৰু আলু গুচাই দিলোঁ। চ' গাইজ, এতিয়া আমি পুষ্কা খাম। মানে পুষ্কাটো বনাই আছে, বনোৱা হ'ল। আপোনালোকক প্ৰচেছটো মানে শ্বৰ্ট ক্লিপ দেখাই দিলোঁ আৰু আপোনালোকে চাই ভাল লাগিব। আজি ব্লগটো মানে চিম্পল, একদম চিম্পল, মানে বাৰ্থডে, সৰু সুৰা বাৰ্থডে আৰু কেক মানে ফ্ৰেণ্ডকেইটা খাই নহয় ন, যিকোনো বস্তু ভাল লাগে মানুহ মানে কেনেকুৱা বুজাম। अरे कहना क्या चाहते हो? যেনে লগৰীয়া পালে যিকোনো বস্তু আমি মিলিজুলি খালে মানে ভাল লাগে এনেকুৱাই। সৰু সুৰা বাৰ্থডে আৰু বাৰ্থডে মানে কেকে নহয় ন, যি পাওঁ মানে লগৰক কোনটো এনজয় কৰি ভাল লাগে। আৰু বেষ্ট ফ্ৰেণ্ডটো বহুত
ফুটাই কৰি আমাক খাব আৰু ভাল লাগিছে আৰু সৰি গাইজ একদম ভিডিঅ' কোৱালিটিটো অকণমান বেয়া 3 days later. গাইজ জ্বলা এনেকুৱা লগাইছে বাপৰে বাপ মইতো জ্বলা খাব নোৱাৰোঁ ইমান আজি খাই দিলোঁ একদম অৱস্থা বেয়া হৈ গৈছে আৰু প্ৰথমে কিবা মিক্সি কৰি মিক্সাৰৰ পৰা খুন্দা জলকীয়াটো লগালে তাৰপিছতে আকৌ বুট জলকীয়াটো লগালে একদম মানে অৱস্থা বেয়া হৈ গৈছে খাই অ' মা চকু পানী ওলাই গৈছে আৰু এয়া সেইটোৰ বাৰ্থডে কি ইমান জ্বলা লগালি তই মোৰ একদম অৱস্থা বেয়া হৈ গৈছে 3 days later. So guys, আজিলৈকে ব্লগটো ইমানতে মই সামৰিছোঁ আৰু কণ্টিনিউ কৰিম নেক্সট ব্লগছ আমৰ ব্লগ হয় আমৰ দি মই কি বনাম আপোনালোকে চাই থাক কণ্টিনিউ কৰিব নেক্সট ব্লগত See you, bye, love you guys.